Hello friend, my name is Saidul Iman Sarkar আৰু আজি মই আপোনালোকক দেখুৱাম যে ৰদালি কীবোৰ্ডৰ ফন্ট কেনেকৈ চেঞ্জ কৰিব লাগে। ফাৰ্ষ্ট অফ অল মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ এইটো চেনেলৰ প্ৰথম ভিডিঅ' আৰু আপোনালোকে যদি লাইক আৰু সাবস্ক্ৰাইব কৰে তেন্তে মই ভৱিষ্যতত আৰু এনেকুৱা মজাৰ ভিডিঅ' আপোনালোকক টেকন'লজি সম্বন্ধে মজাৰ ভিডিঅ' আপোনালোকক শ্ব' কৰিম। তো ফাৰ্ষ্ট অফ অল আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে লাইক কৰিব ভিডিঅ'টোক যদি পছন্দ হয় আপোনাৰ। মই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ পছন্দ হ'ব। আৰু আজিৰ ভিডিঅ'ৰ বিষয়টো হ'ল যে ৰদালি কীবোৰ্ডৰ ফন্টটো কেনেকৈ চেঞ্জ কৰিব লাগে। মই আপোনালোকক দেখি গৈছোঁ যে কেনেকুৱা ফন্ট আহে ৰদালি কীবোৰ্ডৰ। তো মই মাইক্ৰ'ছফ্ট ৱৰ্ড অন কৰি লৈছোঁ। আপোনালোকে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট অন কৰিব পাৰে, যিকোনো অন কৰিব পাৰে, যাতে তাতে টাইপ কৰিব পাৰে। তো মই মাইক্ৰ'ছফ্ট ৱৰ্ডতে আপোনালোকক দেখুৱাইছোঁ। তো মাইক্ৰ'ছফ্ট অন কৰাৰ পিছত আমি যিহেতু অসমীয়া টাইপ কৰিম তেন্তে ৰদালি কীবোৰ্ডটো অন কৰি লওঁ। ৰদালি কীবোৰ্ডটো অন হৈ গৈছে আৰু এইটো অন হৈ গৈছে আৰু ইয়াতে মই টাইপটো অসমীয়া কৰি লওঁ। ইয়াতে আপোনালোকে মই আপোনালোকৰ হিচাপে ডকুমেণ্টবিলাক টাইপ কৰিব। মই এটা এক্সাম্পলৰ হিচাপে মোৰ নামটো লিখিছোঁ, ধৰা হ'ল মোৰ নাম সরি মোৰ নাম ইমৰান, ঠিক আছে। মই এটা এক্সাম্পলৰ কাৰণে লৈছোঁ, আপোনালোকে ডকুমেণ্ট টাইপ কৰি এইটো চেঞ্জ কৰিব পাৰিব। সো মই এই ফন্টটো আপোনালোকক দেখুৱাইছোঁ যে কেনেকুৱা আহে। তো এই লেখাটো আপোনালোকক বেছিভাগ লোকৰে ভাল নালাগে, যিহেতু কিতাপবিলাকত দিয়া থাকে যেনেকুৱা লেখাবিলাক দিয়া থাকে, এই ফন্টটো এনেকুৱা নহয়। তো মই এই ফন্টটো চেঞ্জ কৰি দেখুৱাম, একেবাৰে কিতাপৰ দৰে হ'ব। আপোনাৰ কিতাপৰ যেনেকুৱা আখৰ এনেকুৱা আখৰ হ'ব ইয়াতে। সো মই এইটো পুৰা চিলেক্ট কৰি লওঁ, লোৱাৰ পিছত ইংলিছ বনাই দিওঁ, যিহেতু ফন্টটোৰ নাম ইংলিছ সেইকাৰণে মই এইটো ইংলিছ বনাই ল'লোঁ। ইয়াতে আপোনালোকে লিখিব